খুব বেছি আক্ষেপ কৰিবলগীয়া একো নাই যে মোক এই দলে যোৱা 5টা বছৰ দলৰ বিধায়ক হিচাপে সেৱা কৰাৰ সুবিধা দিয়াৰ কাৰণে নেতৃত্ব আৰু দলীয় সতীৰ্থসকল তৃণমূল পৰ্যায়ৰ দলীয় কৰ্মীসকলক আজিৰ এই সুযোগতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যোৱা নিশা ইতিমধ্যে আমাৰ BPF দলৰ যে 11টা সিট NDAত আমি পাইছিলোঁ, সেই 11টা সিটত প্ৰাৰ্থিত্ব ঘোষণা হৈ গ'ল। বিজেপিৰো তেওঁলোকে 4টা লৈছিল, সেইকেইটা ঘোষণা হৈ গ'ল। মুঠতে NDAৰ 15টা সিট ইতিমধ্যে ঘোষণা হৈ গ'ল। আৰু আমি যোৱা বছৰ নিৰ্বাচনত আমি 4জন বিজয়ী হৈছিলোঁ। এজন কোভিডত ঢুকাইছিল। মই, চৰণ বড়ো আৰু ৰবিৰাম নাৰ্জাৰী, আমি 3জন বিধায়ক আছিলোঁ। একেবাৰে বেয়া দিনত আমি এই 3গৰাকী বিধায়কে BPF দলটোক এছেম্বলিৰ বাহিৰত আমি নেতৃত্ব দিবলৈ চেষ্টা কৰিছিলোঁ। আৰু মোক এই 3জনীয়া বিধায়িনী দলৰ লিডাৰ হিচাপে এছেম্বলিত হাগ্ৰামা মহিলাৰীয়ে নিযুক্তি দিছিল। এইবাৰ আমি 3গৰাকী বিধায়কৰ 2গৰাকীয়ে প্ৰাৰ্থিত্ব পাইছে, মই প্ৰাৰ্থিত্ব পোৱা নাই। মোৰ খুব বেছি আক্ষেপ কৰিবলগীয়া একো নাই যে মোক এই দলে যোৱা 5টা বছৰ দলৰ বিধায়ক হিচাপে সেৱা কৰাৰ সুবিধা দিয়াৰ কাৰণে নেতৃত্ব আৰু দলীয় সতীৰ্থসকল তৃণমূল পৰ্যায়ৰ দলীয় কৰ্মীসকলক আজিৰ এই সুযোগতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যেতিয়া 5 বছৰ আগত BPF দলটোক ক্ষমতাচ্যুত কৰিছিল বিজেপি আৰু UPPL দলে, সেই সময়ত হাগ্ৰামা মহিলাৰীক প্ৰশাসনে বিভিন্ন ধৰণে কষ্ট দিছিল। প্ৰায় 6-8 মাহ সময় আমাৰ লিডাৰ মহিলাৰী ডাঙৰীয়াই বহুত কষ্ট পাইছিল। আৰু আমি বিধায়ক হোৱাৰ লগে লগে আমি 3গৰাকী বিধায়কে সেই সময়ত 5 বছৰ আগত মাননীয় মুখ্যমন্ত্ৰীৰ সৈতে বহি কেইবালানিও আলোচনা কৰিছিলোঁ। আৰু হাগ্ৰামা মহিলাৰীকো হিমন্ত বিশ্ব শৰ্মাৰ সৈতে লগ লগাই সেই সময়ত এটা সহজ পৰিস্থিতিলৈ আনিছিলোঁ। আৰু 6-8 মাহ পিছতে হাগ্ৰামা মহিলাৰীয়ে পুনৰ পূৰ্ণদমে দলটোক নেতৃত্ব দিছিল। আৰু দলটোক নেতৃত্ব দি তেওঁ আজি দলটোক 28খন আসনেৰে সৈতে ক্ষমতাত আনিবলৈ সক্ষম হয়। আৰু আমিও এই দলটোক শক্তিশালী কৰাৰ ক্ষেত্ৰত কিঞ্চিত হ'লেও আমি দলটোক যোৱা 5টা বছৰ সহায় সহযোগ কৰিছোঁ। মই বিচাৰিছোঁ যে BPF আৰু বিজেপি যি 15টা সিটত NDA হিচাপে প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছে, এই 15টা সিটেই আমাৰ BTC অঞ্চলৰ পৰা বিজয়ী হৈ আহক। ৰাইজক মই আহ্বান জনাইছোঁ, ৰাইজে বিজয়ী কৰক। আৰু হিমন্ত বিশ্ব শৰ্মাৰ যি শক্তিশালী নেতৃত্ব বৰ্তমান অসমত মুখ্যমন্ত্ৰী হৈ আছে, পুনৰ দ্বিতীয়বাৰৰ কাৰণে তেখেতক মুখ্যমন্ত্ৰী হোৱাত আমাৰ BTC অঞ্চলৰ 15টা সিটে যথেষ্ট সহায় কৰিব। যোৱা নিশা বহু বাঘা নেতাসকলে বিভিন্ন দলৰ মোৰ প্ৰাৰ্থিত্ব নোপোৱা সম্পৰ্কে সমবেদনা মৰ্মিতা তেওঁলোকে জনোৱাৰ লগতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও শ্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও ৰাতি প্ৰায় 1টা বজাত মোক টেলিফোন কৰি মোৰ লগত কিছু বাৰ্তালাপ কৰিছে। আৰু বাৰ্তালাপ কৰাৰ পিছত মই কৈছোঁ যে আমাৰ NDA চৰকাৰ আহিব লাগে। আৰু আজি মই শেষত এটা কথা ক'ব বিচাৰিছোঁ যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই মোক বিধায়ক হোৱাত সহায় কৰিছে, এটা সময়ত বিধায়িনী দলৰ নেতৃত্ব হোৱাত সহায় কৰিছে। মই উপসভাপতি ছিনিয়ৰ স্প'ক্স পাৰ্চন হিচাপে আছোঁ। আৰু আগন্তুক দিনত মই এই দলটোৰ কাৰণে সেৱা কৰি যাম। আনকি আগন্তুক নিৰ্বাচনত যিসকল আমাৰ প্ৰাৰ্থী NDAৰ প্ৰাৰ্থী তাত প্ৰতিদ্বন্দ্বিতা কৰিছে, দলে যদি বিচাৰে তেওঁলোকৰ হৈ প্ৰচাৰ কাৰ্যত তীব্ৰ গতিত আমি দলটোক বিজয়ী কৰোৱাৰ কাৰণে প্ৰচেষ্টা চলাম। আৰু আগন্তুক দিনত নিশ্চয় দ্বিতীয়বাৰৰ কাৰণে NDAৰ চৰকাৰেই প্ৰতিষ্ঠা হ'ব। আৰু NDA চৰকাৰৰ মুৰব্বী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া থাকিব। আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই BTCক সবল নেতৃত্ব দি আগুৱাই নিব বুলি মই আশা ৰাখিছোঁ।